আজি আমাৰ অসমৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। ভাৰতৰ কনষ্ট্ৰাকশ্যন জায়েণ্ট বা ভাৰতৰ কনষ্ট্ৰাকশ্যন এক্টিভিটি হাতত লোৱা এক বৃহৎ প্ৰতিষ্ঠান হৈছে ড০হ, যাক আমি চমুকৈ L&T বুলি কওঁ। L&T আৰু অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছিলে যে ভাৰতবৰ্ষৰ কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ কাৰণে যিবিলাক মেন পাৱাৰৰ প্ৰয়োজন হয় তাক যাতে আমি অসমত প্ৰস্তুত কৰিব পাৰোঁ আৰু অসমৰ পৰাই আমি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানৱ সম্পদৰ এটা ডাঙৰ ভাণ্ডাৰ আমি নিৰ্মাণ কৰিব পাৰোঁ। L&Tৰ লগত আমি সিদ্ধান্ত লৈছিলোঁ যে ৰাজ্যৰ ৩খন ITI আমি L&Tক দিম। তেওঁলোকে তাক আপগ্ৰেড কৰিব, নতুন নতুন ইকুইপমেণ্ট আনিব আৰু তাৰ পৰা খুব সুন্দৰকৈ যাতে নিৰ্মাণ সম্পৰ্কীয় মানৱ সম্পদ নিৰ্মাণ হয়, তাৰ বাবে L&Tয়ে এই ITIসমূহ সুন্দৰভাৱে পৰিচালনা কৰিব। ৰাজ্যত আমি গোসাইগাঁও, নলবাৰী আৰু গোগামুখ এই ৩খন ITI L&Tৰ সৈতে চলাবলৈ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এই ৩খন ITI L&Tয়ে প্ৰস্তুত কৰি উলিয়াইছে। বল্লমগুৰিৰ ITIখন আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু অনাগত এটা মাহৰ ভিতৰত বাকী 2খন ITIও আমি উদ্বোধন কৰিম। এই বল্লমগুৰি ITIতে টাটাৰ লগত লগ লাগি আমি আৰু এটা প্ৰজেক্ট বা আৰু এটা শিক্ষাৰ কেন্দ্ৰ আৰম্ভ কৰিছোঁ। সেইটো হ'ল আধুনিক উদ্যোগৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰীসমূহত কেনেকৈ আমি মানৱ সম্পদ দিব পাৰোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আমাৰ 3D প্ৰিণ্টিং আদি যিবিলাক নতুন নতুন দেশত মানৱ সম্পদ বা নতুন নতুন ইণ্ডাষ্ট্ৰী 4.0ৰ সৈতে জড়িত বিভিন্ন উদ্যোগ স্থাপন হ'ব, তাৰ মানৱ সম্পদ অত্যন্ত কাৰিকৰী মানদণ্ডৰ হ'ব লাগিব। টাটাৰ লগত আমি প্ৰায় ৩,০০০ কোটি টকাৰ ব্যয়েৰে আৰু এটা প্ৰকল্প কৰি আছোঁ, যি তাৰ এটা অনুষ্ঠিত দেখা পাম। ৰাজ্যৰ ITIসমূহৰ মানদণ্ডক বিশ্ব মানদণ্ডলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টাত আজিৰ পৰা আমি এটা সফলতাৰ মুখ দেখিলোঁ। মই BTR কৰ্তৃপক্ষ, আমাৰ স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল আৰু ড০হ মই তেওঁলোকৰ বদন্যতাৰ বাবে ধন্যবাদ জনাইছোঁ। এইবিলাকে চলি আছে না। আজি এটা বহুত ডাঙৰ মাইলৰ খুঁটা হ'ল। মই অলপ পিছতে কৈছোঁ যে ইয়াত টাটাৰ লগত আৰু এটা ইণ্ডাষ্ট্ৰী কলেজ এখন আৰম্ভ হ'ব। এনেকৈ উন্নয়ন আপোনালোকে দেখা পাই থাকিব। স্যার, BTR ফরেস্ট ডিপার্টমেন্টত 831টা পদৰ মডেলটা অনুসারে ঘোষণা করা হয়েছে 3 বছর আগতে। এতিয়ালৈকে একো কাম হোৱা নাই। এতিয়া গোসাইগাঁও 7খন দলং এতিয়া কাঠৰ হৈ আছে। এই বিষয়ে আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব বিচাৰিছে? লাহে লাহে হৈ যাব। 3 বছৰ আগতো চৰকাৰে হোৱা নাই। চৰকাৰে 3 বছৰত কৰি দিয়া নাই। আমাৰ সিংঘাল ছাৰে ঘোষণা কৰিছে। সিংঘাল ছাৰে ঘোষণা কৰিব। সিংঘাল ছাৰ 3 বছৰ আগতে মন্ত্ৰীয়ে নাছিল অসমত। স্যার, ফরেস্ট ডিপার্টমেন্টত BTR ফরেস্ট ডিপার্টমেন্টত 831টা পদৰ যিটো নিযুক্তিৰ কেলেংকাৰী, সেই সন্দৰ্ভত অসম চৰকাৰে ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে কৈছে তদন্ত কৰিব। ভাল বস্তু বিচাৰি থাকোঁ। কেলেংকাৰী বিচৰা কাৰ সাংবাদিকৰ, ভাল কাম বিচৰা মোৰ কাম। প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে কৈছে মই নাজানো এইবিলাক। গোসাইগাঁওবাসী ৰাইজে আমি য'তে যাওঁ তাতে বিচাৰোঁ ক'ত ছোৱালীৰ বিয়া 19 বছৰৰ তলত বন্ধ হৈছে, ক'ত ল'ৰাই মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে,
ক'ত কিবা ITI হৈছে, মোৰতো কাম ভাল বস্তু বিচাৰি থাকে। তদন্তৰ কিবা ব্যৱস্থা হ'ব নেকি অসম চৰকাৰে? আচ্ছা, গোসাইগাঁওবাসী ৰাইজ মোৰ খালি ভাল তেনেকুৱা প্ৰস্তাৱ। আচ্ছা, গোসাইগাঁওবাসী ৰাইজে যোৱা 30টা বছৰৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰখাৰ বাবে দাবী উত্থাপন কৰি আছে। বিভিন্ন চৰকাৰ আহিল, সলনি হ'ল। কামৰূপ এক্সপ্ৰেছ স্যাৰ, মোৰ এইবিলাকৰ ওপৰত একদম আইডিয়া নাই। মোৰ যিখিনি কাম অৰুণোদয় দিব লাগে, কিবা দিব লাগে, ৰাস্তা ঘাট বনাম, মোৰ কামতে মই ৰাজ্যত বিজেপি, কেন্দ্ৰত বিজেপি, আপুনি আমাৰ হৈ অলপ সহায় কৰক যাতে কামৰূপ এক্সপ্ৰেছ আমি পাওঁ। সাংবাদিক হ'ল নে ৰাইজৰ প্ৰতিনিধি হ'ল? পত্ৰ দিয়ক, মোক এখন স্মাৰক পত্ৰ দিয়ক, তেতিয়া মই পঢ়ি বুজি ল'ব পাৰিম। যদি আপুনি মই নাজানা কথা এটা ফটক কৰি আনি মোৰ মুখত কৈ দিয়ে, মই কি উত্তৰ দিম আপোনালোকে কওকচোন। স্যাৰ, লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ কেতিয়া আপোনালোকক কৈ কি লাভ হ'ব মোৰ? সেইটো লাভৰ নাম দিয়ে দিব, হয় নহয়? অমৃত UPPL খেলিব কোকৰাঝাৰ সমষ্টি, আপুনি পৰামৰ্শটো দিব। অমৃত কলহ যাত্ৰাক লৈ কংগ্ৰেছৰ মাজত ভিতৰ চৰাত এটা অন্তৰ্কন্দল চলি আছে। আমাৰতো যাত্ৰা শেষেই হ'ল, কিন্তু কংগ্ৰেছৰ আৰম্ভ হৈছে, 9 তাৰিখে লাষ্ট যাত্ৰা। কংগ্ৰেছৰ অন্তৰ্কন্দল আৰম্ভ হৈছে। কংগ্ৰেছে চাব, মইনো কি। স্যাৰ, এতিয়া BTৰ এতিয়াও বহুতো ভেঞ্চাৰ স্কুল আছে। ভেঞ্চাৰ স্কুল গোটেই অসমতে আছে আৰু থাকিবই ভেঞ্চাৰ স্কুল। BTD যি চুক্তিমতে তেওঁলোকৰ এটা প্ৰাধিকৰণ কথা আছিল, সেই বিষয়ে আপুনি কিবা পদক্ষেপ ল'ব? এইটো বিষয়ে আন্দোলনকাৰীসকলে সুধি থাকিব আৰু তেওঁলোকৰ লগত পাতি আছে নহয়, যোনে চুক্তি স্বাক্ষৰ কৰিছে। আপোনালোকৰ পৰা কি পদক্ষেপ লৈছে? যিবিলাকে চুক্তি স্বাক্ষৰ কৰিছে তেওঁলোকৰ লগত এইটো পাতিয়ে থাকক। আমি চুক্তি স্বাক্ষৰ নকৰা মানুহবিলাকে ইয়াৰ খবৰ লৈ কি লাভ আছে, হয় নহয়? যোনে চুক্তি স্বাক্ষৰ কৰিছে, আপচু, NDAB, তেওঁলোকৰ লগত এইটো বিষয় মই পাতি থাকোঁ। আৰু যোনে চুক্তিত স্বাক্ষৰ কৰাই নাই তেওঁলোকৰ লগত এইটো কথা পাতি কি লাভ হ'ব?